নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফলৰ মধ্যে আলোচনা কৰোঁ। বলক আজি ভিডিঅ'ত জানি লওঁ কোনকেইটা ৰাশিত 23 তাৰিখে ভাগ্য খুলিব গৈ আছে আৰু তেওঁলোকৰনো ভাগ্যফল কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাই থাকিবলৈ। আহক এতিয়া মূল ভিডিঅ'লৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল কেইটামান ৰাশিত 23 তাৰিখে বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। এওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হোৱা দেখা যাব, যাৰ দ্বাৰা এওঁলোকে জীৱনত বিশেষ উন্নতি কৰিব, জীৱনত তেওঁলোকৰ আহাৰ সঞ্চাৰ হ'ব। চাব গ'লে এওঁলোকে সকলোতে সফলতা লাভ কৰিব, যি কামত হাত দিব সফল হ'ব পাৰিব, উন্নতি লাভ কৰিব জীৱনত। তথা এওঁলোকে যিকোনো বিবাদৰ পৰা নিষ্পত্তি লাভ কৰিব, পৰিয়ালত সুখ শান্তি ভাগ্য থাকিব, দাম্পত্য জীৱন সুখৰ হ'ব, প্ৰেম প্ৰণয় স্বাস্থ্য আদি উন্নত হ'ব, কেৰিয়াৰত শুভ হোৱা দেখা যায়, শিক্ষা দীক্ষা উন্নত, চাকৰি ব্যৱসায় আদি উন্নত হ'ব, ধন লাভ আদি হ'ব, আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়। মুঠতে চাবলৈ গ'লে দশ দিশে এওঁলোকৰ উন্নতি হ'ব। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে বৃষ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশি। বন্ধু-বান্ধৱীসকল এই চাৰিটা হৈছে প্ৰধান ৰাশি যিকেইটা ভাগ্য জ্বলিব গৈ আছে 23 তাৰিখে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় যদি ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।